বিজনেছ লোন ল'বলৈ চিভিল আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু। তো আমি আজি জানিম চিভিল স্ক'ৰ আপুনি কেনেকৈ ঠিক কৰি ৰাখিব। তো চিভিল স্ক'ৰ ঠিক কৰি ৰখাৰ দুটা উপায় মই আপোনাক এতিয়া দিম। যেনেকৈ প্ৰথম উপায়টো হৈছে আপোনাৰ চিভিল স্ক'ৰ ঠিক কৰি ৰাখিবলৈ আপুনি লোন ৰিপে'মেণ্ট সদায় টাইম মতে কৰিব। কেতিয়াও টাইম গুচি যোৱাৰ পিছত আপুনি ৰিপে'মেণ্ট নকৰিব। আৰু ছেকেণ্ডটো হৈছে আপোনাৰ লোন লওঁতে সদায় আপুনি লগে লগে ক্ল'জ কৰি নিদিব। সেই লোনটো আপুনি মিনিমাম 1 বছৰ আপুনি ধুনীয়াকৈ EMI পে' কৰিব। নেক্সট আপুনি যদি ক্ল'জ কৰিব বিচাৰে 1 বছৰ পিছত কৰাব, তাৰে আগত কেতিয়াও নকৰাব। তো এই দুটা কথা সদায় মনত ৰাখিব। লোন আপুনি ল'লে সেই লোনটো জল্দি ক্ল'জ কৰি নিদিব। আপুনি 2 মাহ 3 মাহ দিলে লোনটো ক্ল'জ কৰি নিদিব। লোনটো ক্ল'জ কৰাৰ লগে লগে আপোনাৰ EMIটো বন্ধ হৈ গ'ল আৰু লগে লগে আপোনাৰ চিভিলত এফেক্ট পৰিব। তো আপুনি সদায় লোন ল'লে আপুনি EMI ধুনীয়াকৈ দিব, সময়মতে দিব। আপুনি EMI আজি আপোনাৰ লোনৰ ৰিপে'মেণ্টৰ ডেটৰ সময়মতে দিব আৰু আপোনাৰ লোনটো আপুনি লগে লগে ক্ল'জ কৰি নিদিব।